নমস্কাৰ কাৰ্গিবৰ্ষা ব্লগলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আজি আমি ভাইটি আৰু দাদাই মিলি কৰা খৰালিৰ খেতি চাবলৈ আহিছিলোঁ। লগতে ভাইটিৰ ল'ৰা ভাৰ্গৱে ফুটা নুফুটাকৈ কোৱা কথা কেইটা কেনে পালে কমেণ্ট কৰি জনাবচোন। বিহু কাপোৰ আনিলে নে? কি আনিছে? জাম্পা আৰু চাইকেলখন মোক দিবি। কিয় মোক চেপি দিবি? আৰু তই কাৰ দোকানলৈ চকলেট আনিব যাবি? ভীষ্মৰ দোকানলৈ? বাপৰে, ভীষ্ম বৰ দেউতা তোক চকলেট দিয়ে নে নিদিয়ে? ভীষ্মই নিদিয়ে? পইচা দিলেও নিদিয়ে? পইচা দিলে দিয়ে নে নিদিয়ে? দিয়ে। অকলে অকলে গৈছিলে? কাপোৰ ক'ৰ পৰা আনিছে তোৰ বিহু কাপোৰ? বজাৰ পৰা? কোনখন বজাৰ? বৰগাঁও বজাৰ। স্কুটি চলাই ক'লৈ যাবি? দোকানলৈ যাবি? দোকানৰ পৰা কি আনিবি? মটন আনিবি আৰু চিপছ আৰু মটন আৰু দালি? দালি আনি কি কৰিবি? ইয়াত থৈ দিবি?